বন্ধু-বান্ধৱীসকল কেনে আছে? নিশ্চয় ভালে আছে আৰু আপোনালোকৰ মাজত বহু দিনৰ মূৰত ভিডিঅ' আপলোড কৰিব ওলাইছোঁ। আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো কি বাৰু কওকচোন, আপোনালোকক এটা বস্তু দেখাম। বলকচোন চাই লওক। বস্তুটো হৈছে এইটো চাওক, ইমান ধুনীয়া এটা ভিউ। এয়া আকৌ বেলেগ ক'তো নহয় দেই, এয়া আমাৰ গুৱাহাটীত। কাৰণ মই গুৱাহাটীত আছোঁ, ভাবিলোঁ বাহিৰতে বহি আছিলোঁ, ভাবিলোঁ ইমান ধুনীয়া এটা ভিউ আপোনালোকৰ মাজতে শ্বেয়াৰ কৰোঁ। আৰু কেনেকুৱা লাগিছে বাৰু? গুৱাহাটীত থকাসকলেতো জানেই ন ইমান ধুনীয়া এটা পৰিৱেশ, কাৰণ আমি গাঁৱলীয়া, যিহেতু আমি গাঁৱত এনেকুৱা পৰিৱেশ নাপাওঁ। ইমান ধুনীয়া তৰাৰ নিচিনা জিলিকি আছে গোটেই গুৱাহাটীত, ইমান ধুনীয়া লাগিছে চাওকচোন। ভিডিঅ'টো কেনেকুৱা পাই জনাব দেই নিশ্চয়। আচলতে মই আছোঁ গুৱাহাটীৰ মাহঁতৰ ঘৰত, আৰু এই মাহঁতৰ ঘৰৰ পৰা আপোনালোকক দেখালোঁ ইমান ধুনীয়াকৈ জিলিকি আছে পুৰা আকাশত তৰাৰ লগত খেলি থকা নিচিনা লাগিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব।